ওয়েলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আজি এটা বনালোঁ ৰেচিপি, তো ৰেচিপিটো চাই থাকিব কি বনালোঁ। ধন্যবাদ। আজি ব্ৰেকফাষ্টত বনিছে আলু পৰঠা। ব্ৰেকফাষ্ট আলু পৰঠা। তাৰপিছত আহিলোঁ শাক পাতল কৰিবলৈ। শাক এইখিনি কৰিছিলে, বহুত ডাঠ হ'ল, হেৰি কৰি নাই বৌয়ে মই লাগি আছোঁ সি তলত। এতিয়া বৌহঁতে কৰিছিলে, তো এনেই আমি অকণমান আহিলোঁ লাই শাক কেইজোপামান ডাঠ হ'ল কাৰণে নিবলৈ আহিলোঁ। মই মাটি খেলি আছে বৰ্তমান। ঘূৰি ঘূৰি চাব অকণ মনৰ নিচিনা যে জীৱনত যেন বেলেগ কিবা এটা কৰিছে, ঘূৰি ঘূৰি চাব। এটা লতা আহি শাক বুটলি আহিলোঁ। এতিয়া শাক বনাব লৈছোঁ। মই এতিয়া পিঁয়াজখিনি ভাজি ল'লোঁ ভালকৈ। আৰু ইয়াত এইখিনি লৈছোঁ মই লাই শাক, সৰু সৰুকৈ কাটি ল'লোঁ। সৰু সৰু পুলি আছিলে লাই শাক, ইমানটোৱে আছিলে। মই এইখিনি কাটি ল'লোঁ। তাৰপিছত এইখিনি মাছ ফ্ৰাই কৰি লৈছোঁ, মাছ আৰু লৈছোঁ বিলাহী, মছলা, জিৰা। মছলাৰ ভিতৰত দিম জিৰা আৰু ধনিয়া। এতিয়া দি দিছোঁ মই হালধি। এতিয়া আমি ভালদৰে পিঁয়াজখিনি ভাজি ল'ম। এতিয়া আমাৰ পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াত লাই শাকখিনি দি দিছোঁ। এতিয়া দি দিছোঁ নিমখ, সোৱাদ অনুসৰি। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত এতিয়া মই দি দিছোঁ বিলাহীখিনি দি এতিয়া ভালদৰে সিজিবলৈ দিম। ঢাকন লগাই দিম ভালদৰে সিজিবলৈ। দি দিছোঁ ধনিয়া পাউডাৰ। এতিয়া ভালদৰে লৰাই দিম আৰু ভালদৰে সিজিবলৈ দিম। এতিয়া আমাৰ লাই শাক আৰু বিলাহী ভজা হৈ গৈছে। এতিয়া আমি ইয়াত পানী এড কৰিম। মই এতিয়া গৰম পানী কৰি লৈছোঁ আৰু ইয়াত আমি গৰম পানী দি দিম। পানী দিয়াৰ পিছত এতিয়া এইখিনি ভালকৈ উতলিবলৈ দিম। এয়া দেখিছে আমাৰ উতলি গৈছে। শাক উতলি থাকোঁতে মই মাছখিনি দি দিলোঁ।
এতিয়া মই ইয়াত দি দিছোঁ অকণমান ৰং গুড়া এতিয়া মই এপিচ মাছ পুৰি লৈছোঁ পিটিকা কৰিবলৈ আৰু এই মাছখিনি মই হাফ ফ্ৰাই কৰি থৈছিলোঁ অকণমান হাফ ফ্ৰাই কৰি থোৱা মাছ জুইত পুৰি ল'লে বৰ ধুনীয়া লাগে খাই তো আপোনালোকেও কেতিয়াবা খাই চাবচোন হাফ ফ্ৰাই কৰি থোৱাত জুইত পুৰিলে বৰ ধুনীয়া লাগে তো সেইটো কাৰণে মই পিটিকা কৰিবলৈ পুৰিছোঁ পিটিকা কৰিবলৈ এইখিনি আছে ইয়াত পদিনা আছে গুড়ি কৰি থোৱা আছে পদিনা আদা নহৰু ধনিয়া জলকীয়া সব মিক্স আছে তো এইখিনিৰ লগত মই মাছ পিচ পিটিকা কৰিম পিটিকা ৰেডি হৈ গ'ল খাই চাব কেনেকুৱা লাগে মাছৰ চব্জি হৈ গ'ল চব কেনেকুৱা ধুনীয়া লাগিছে খাই চাব বনাই চাব এইখিনি মাছৰ পিটিকা ভেন্দি ফ্ৰাই ভাত খোৱাহি ভাত খালোঁ খাই বৈ অকণমান ময়ংকক লৈ খেলিবলৈ ওলাই আহিলোঁ আমাৰ এই ওচৰ পাৰ্কতে আছে অকণমান দেখাওঁ ইমানেই ধূলি খেলিলে ইমানেই বালি খেলিছে দেখিছে মাটিখিনিত বাগৰি আছে মানে ইমানেই ভাল পাইছে মাটিখিনি সেইখিনিৰ পৰা ক'লৈকো নাযায় অকল সেইখিনিতে বাগৰি বাগৰি খেলি আছে जाओ जाओ और ऊपर जाओ और ऊपर जाओ छोटा छोटा होते ना तो पूरा मतलब चल जाता है वहाँ से थोड़ा कर्व हो गया ना तो डर ये थोड़ा स्ट्रेट लिखना ये इसको तो अच्छा डे मिल गया ये अभी से मिलेगा वाओ जरा देखना 5 मिनट में खाना दिखा उठो 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 और जाओ ऊपर जाओ थोड़ा सा स्पेस बड़ा है इसलिए ऊपर नहीं जाओ ये अपना पैर घुसा के लटक रहा है उठो 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 আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ